মৰ্নিং সকলোকে আজি এটা আকৌ নতুন ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি এতিয়া মাঘেৰিটা ফুৰিবলৈ যাম। এই আমাৰ লগৰ ৰূপম দা আছে, ৰূপম দা হাই কৈ দিয়ক। হাই। তো বলক কি কৰোঁগে মাঘেৰিটাত, চাই থাকিব ব্লগটো। আমি এতিয়া তেল ডিপোত সোমাইছো, তেল ডিপোত তেলটো ভৰাই লওঁ। আমি বাইদেউ ঘৰ পালোহি, বাইদেৱে চাহ বনাইছে, চাহ খাই আমি ওলাই যাম। সেয়া বাইদেৱে চাহ লৈ আহিছে। মই যে কৈছিলোঁ মোৰ শিক্ষাগুৰু সংগীত জগতখনৰ, এয়াই ৰশ্মি ৰেখা বৰুৱা বাইদেউ। মোক খুব ধুনীয়াকৈ গীতখিনি গাবলৈ শিকায়, মই নজনাখিনি খুব ধুনীয়াকৈ শিকায়। বাইদেউ কিবা এটা কৈ দিয়ক। কি ক'ম, আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু আমি যিমান পাৰোঁ আপোনালোকক আমাৰ লগে লগে লৈ যাবলৈ চেষ্টা কৰিম। ধন্যবাদ। ৰূপম দা হওক, চাহ খাওঁ। আৰু ৰূপম দাও আছে, এই আমাৰ ৰূপম দা। নমস্কাৰ ৰাইজ, চাহখন খাই লওঁ বুলি আহিছোঁ। আমি ঘৰৰ পৰা ওলাই আহিলোঁ। এয়া বাইদেউ, এয়া সোণটো, ইফালে দাদা, এফালে ৰূপম দা। আমি নামটি পালোহি, ইয়াৰ নামটি খাবলৈ লৈছোঁ। এয়া আমাৰ সোণটো, ইফালে দাদা, ইফালে ৰূপম দা। আমি মাঘেৰিটা পোৱা আগে আগে আমি ইয়াত দিহিং পাটকাই অভয়াৰণ্য পাইছোঁহি। এখন ডাঙৰ জংঘল পুৰা। এইফালে বাইদেউ আছে, ৰূপম দা, কোনটো ৰাম 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 ৰাম। বৰটা আহি গ'লে কি হ'ব? বৰটা আহিলে আৰু এতিয়া এইটো গোটেই জংঘল পেলাই। এয়া আমি অভয়াৰণ্য মাজে মাজে আহি আছো, বিৰাট জংঘল। সেউজীয়াৰ মাজত এতিয়া আমি আহি বৌদ্ধ মন্দিৰ পাইছোহি। লিডু মাঘেৰিটা লিডু, এয়া বৌদ্ধ মন্দিৰ পাইছোহি। এয়া বৌদ্ধ মন্দিৰ বাহিৰৰ খুব ধুনীয়া পৰিৱেশ। এয়া ভিতৰৰ চৰা, আমি তাৰ ভিতৰলৈ সোমাই যাম। সুন্দৰ পৰিৱেশ। ফাইনেলি আমি মাঘেৰিটা পাই গ'লোহি আহি। এতিয়া আমি এয়া বৌদ্ধ মন্দিৰ সোমালোঁ হয়। আমাৰ সোণটো আছে, এইফালে দাদা। কেনেকুৱা লাগিলে দাদা আহি? ভাল লাগিলে। বাইদেউ আছে, বাইদেউ কেনেকুৱা লাগিলে আহি? খুব ভাল লাগিছে। আমি লগা নাই ৰাখিব পাৰি। আমি সেই পালোহি। এতিয়া আমি ইয়াতে চাকি জ্বলাম, চাকি মানে মম জ্বলাম। এয়া বৌদ্ধ মন্দিৰৰ ভিতৰৰ চৰা। আমি ইয়াতে মম জ্বলালোঁ, ধূপ জ্বলালোঁ। এয়া ৰূপম দা জ্বলাই আছে, বাইদেৱে জ্বলাই আছে। ইয়াত ভিতৰত খুব ধুনীয়া পৰিৱেশ। তো এটা সঁচাকৈ খুব ভাল লগা পৰিৱেশ। ফাইনেলি আমি ভান্তে বাবাৰ মন্দিৰ পালোহি, বৌদ্ধ আশ্ৰম। আৰু ভান্তে বাবাৰ ওচৰত পাইছোঁহি। আৰু ভান্তে বাবাক খবৰ লৈছোঁ, আশীৰ্বাদ লৈছোঁ আৰু পাথৰো লৈছোঁ। সকলোৱে জানে যে ভান্তে বাবা পাথৰ সকলোৱে লৈছে। আৰু ভান্তে বাবা ভালে আছেনে? মই ভাল।
কিন্তু আমি একো নাই। ভান্তে বাবা মোৰ গুৰুজী আছিলে, তেখেতে নাই এতিয়া, 18 চনত গুচি গ'ল। আৰু তেখেতৰ কামটোকে মই আশীৰ্বাদ দিওঁ মানুহক। আশীৰ্বাদ যোগেদি এয়া আৰু মানুহে বিশ্বাস এটা লৈ ভান্তে বাবাৰ আশীৰ্বাদ পাথৰটোকে পিন্ধিবলৈ মানুহে আহে, এইটোকে মই দি থাকোঁ আৰু নিজেই বিশ্বাস কৰি পিন্ধিলেই হ'ল আৰু। এয়া আমি এতিয়া ঘূৰি আহিলোঁ, ঘৰলৈ গৈ আছোঁ। আমাৰ গুৰু শংকৰদেৱে মাধৱ